এয়া হৈছে জয়সাগৰ পুখুৰী, এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ। সেইফালে জিলিকি আছে জয়দৌল আৰু সেইফালে আছে শিৱসাগৰ বিশ্ববিদ্যালয়। বহুত দিন ক'তো ওলাই যোৱা নাই, ভাবিলোঁ আজি ওলাই যাওঁ। ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ, তাৰপিছত লগৰজনীৰ লগত স্কুটিখন লৈ শিৱসাগৰলৈ বুলি ওলাই গ'লোঁ। আৰু এগৰাকী আহিছে বাৰু, তাইক আমি জয়সাগৰতে লগ কৰিম। তাৰপিছত তিনিজনীয়ে মিলি জয়সাগৰ পুখুৰী পাৰৰ ফালে যাম। জয়সাগৰ পুখুৰী পাৰৰ পৰিৱেশটো দেখিবলৈ যে ইমান ধুনীয়া, তাত মানে সময়টো পাৰ কৰি বৰ ভাল লাগে। সেইকাৰণে কেতিয়াবা যদি অকণমান সময় পাৰ কৰিবলৈ মন যায় বা ভালকৈ কথা চথা পাতিবলৈ মন যায়, আমি সদায় সেই পুখুৰী পাৰৰ ফালেই যাওঁ। তাৰপৰা ধুনীয়াকৈ বহি মেলি তাত কথা চথা পাতিলোঁ, কথা পাতি মেলি ফটো চটো মাৰিলোঁ, কিবাকিবি খালোঁ। তাৰপিছত ইফালে সিফালে অকণমান গ'লোঁ, ৰুদ্ৰসিংহ পাৰ্কৰ ফালেও গ'লোঁ। এয়া হৈছে ৰুদ্ৰসিংহ পাৰ্কৰ ফ্ৰণ্টৰ ডোখৰ। জয়সাগৰ যিটো পৰিৱেশ নহয়, ই পৰিৱেশৰ আমেজ, সেইখিনি মানে শিৱসাগৰ কলেজত যিখিনি আগতে পঢ়ি গৈছিল বা শিৱসাগৰ ইউনিভাৰ্চিটিত পঢ়ি আছে, সিহঁতিয়ে বুজি পাব। মোৰ এই সময়খিনি মোৰ ইয়াত মানে 5টা বছৰ কেনেকৈ মানে পটককৈ পাৰ হৈ গ'ল নহয়, মই নিজেই গম নাপালোঁ মানে। পৰিৱেশটো মোৰ ইমানেই ভাল লাগে, মানে কেতিয়াবা মন চন বেয়াও লাগে, ক'ৰবালৈ ওলাই যাবলৈও মন যায়, মই পুখুৰী পাৰৰ ফালে আহি খুব ভাল পাওঁ। এয়া হৈছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ গেটখন। আৰু 5টা বছৰ মানে এটা বছৰকৈ মানে কোনোদিন আমনি নালাগিলে। কেনেকৈ যে এই সময়খিনি পাৰ হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। এনেকুৱা ফিল নহ'লে যে মই কেতিয়া ইয়াৰ পৰা ওলাই যাম, মানে সেইটো ফিল মানে মোৰ কেতিয়াও হোৱাই নাছিলে মানে। সিহঁতি ইয়াত ফুচকা খাই ল'লে, তাৰপিছত মোৰ গা বেয়া লাগি থকাৰ কাৰণে খোৱা নাই বাৰু। তাৰপিছত ফুচকা খাই আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।